থাম্বনেইলটো দেখি পেলাই আপোনালোকে আজি গম পাইছে যে আজি ভিডিঅ'টো বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে কাৰণ 50 ফুট উচ্চতাৰ এই মেজি বলক তেতিয়াহ'লে ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল মই চন্দন ভূঞা আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰখাললৈ এয়া আপোনালোকে দেখিব পাইছে তেজপুৰৰ অন্তৰ্গত মিছামাৰীৰ চাইদৰীয়া চুবুৰী গাঁৱত কেনেদৰে 50 ফুট উচ্চতাৰ মেজি বনোৱা হৈছে আপোনালোকে দেখিব পাইছে এই ভিতৰ চুৰা চাওক কি ধুনীয়াকৈ কি সুন্দৰকৈ বাঁহেৰে নৰা ইত্যাদিৰে বনোৱা হৈছে তৈয়াৰ কৰা হৈছে এই মেজি ঘৰটো লগতে ইয়াত সহযোগ কৰিছে আলোকসন্ধানী যুৱক সংঘৰ সৌজন্যত এয়া আৰু লগতে জিয়াগাভৰু চাইদৰীয়া চুবুৰীৰ ৰাইজৰ সহযোগত এয়া 50 ফুট দৈৰ্ঘ্যৰ 50 ফুট উচ্চতাৰ এই মেজি ঘৰটো চাওক কি সুন্দৰকৈ বনাইছে দেখিছে আপোনালোকে কিমান ডাঙৰ 50 ফুট কিমান ওখ হ'ব পাৰে ভাবি চাওক এয়া দেখিছেনে কণ ল'ৰা ছোৱালী গোটেই দেখিছেনে কিদৰে বেৰ বনাই থকা হৈছে এইবোৰ বেৰ বনাই থকা হৈছে দেখিছে লগতে আপোনালোকে দেখিব পাবে সকলোৱে কৰ্মত একদম ব্যস্ত হৈ পৰিছে কাৰণ আৰু বেছি দিন নাই ভোগালীক আদৰিবলৈ আৰু বেছি দিন নাই ভোগালীক আদৰাৰ বাবে প্ৰস্তুতি হৈ পৰিছে গোটেই মেজি দেখিছে নাই মেজিত উঠি আছে মেজি উঠি গ'ল আৰু এয়া বেৰবোৰ বান্ধি থকা হৈছে আপোনালোকে দেখিব পাইছে কি সুন্দৰভাৱে সজা হৈছে মেজি ঘৰটো ইমান ওখ কি সুন্দৰভাৱে সজা হৈছে প্ৰস্তুতি তুংগত উঠিছে আমি আলোকসন্ধানী যুৱ সংঘৰ এজন সদস্যৰ পৰা জানিব বিচাৰিম কেনেদৰে সজা হৈছে এই আয়োজন কেনেকুৱা চলিছে মাঘৰ বিহুৰ উপলক্ষে প্ৰথমে নমস্কাৰ হয় আমি আলোকসন্ধানী যুৱক সংঘৰ সৌজন্যত আমি ভোগালী নিশা আয়োজন কৰিছোঁ হয় আমি প্ৰায় 50 ফুট দৈৰ্ঘ্যৰ আমি মেজি বনাইছোঁ তাৰ লগতে আমাৰ উৰুকাৰ নিশা সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন অনুষ্ঠান আমি আয়োজন কৰিছোঁ আলোকসন্ধানী যুৱক সংঘৰ সৌজন্যত হয় তাৰোপৰি আমি ৰাতিৰ যিটো প্ৰীতিভোজসমূহ ৰাইজে আমি একেলগে ইয়াতে খাম লগতে সাংস্কৃতিক অনুষ্ঠান আছে বাছ ইমানেই আমি আয়োজন কৰিছোঁ আৰু সৰু সুৰাকৈ হ'লেও এই মেজিটো বনাওঁতে কিমান সময় লাগিছে কিমান দিন লাগিছে সময় প্ৰায় এসপ্তাহ লাগিছে এসপ্তাহ আমাৰ গোটেই সংঘৰ ল'ৰা ছোৱালীখিনি সৰু ল'ৰাৰ পৰা বুলি ডাঙৰ ল'ৰাই কষ্ট কৰিছে কষ্টৰ ফলত আজি সম্পূৰ্ণ হৈ উঠিছে আৰু সম্পূৰ্ণ হৈ উঠা নাই এতিয়ালৈকে আৰু অলপ কাম বাকী আছে তাৰপিছতে সম্পূৰ্ণ হৈ উঠিব হয় ধন্যবাদ আৰু লগতে কণ ভাইটিসকলেও ইয়াত ব্যস্ত হৈ পৰিছে ভোগালীক আদৰিবলৈ এয়া বেৰ গাঁঠি গোটেইখিনি ভোগালীক আদৰিবলৈ কাৰণে ব্যস্ত হৈ পৰিছে আৰু বেছি দিন যিহেতু ভোগালী বিহুলৈ আৰু বেছি দিন নাই হাতত বেছি সময় নাই গতিকে তেওঁলোকে ব্যস্ত হৈ পৰিছে মেজি ঘৰ সজাত আৰু আপোনালোকে দেখিব পাইছে আৰু লগতে আপোনালোকে জনাই থওঁ যে আপোনালোকে যদি তেজপুৰ মিছামাৰী ফালে আহে তেতিয়াহ'লে আপুনি এই মেজিটো চাই যাবই এপাক বৰ সুন্দৰকৈ বনোৱা হৈছে বহুত কষ্টৰে বনোৱা হৈছে এই মেজিটো আপোনালোকে চাই যাবহি আৰু ইয়াৰ লগে লগে মই ৰখাল ইউটিউব চেনেলৰ পৰা আপোনালোকক বিদায় মাগিছোঁ আৰু সকলোলৈ আগতীয়াকৈ ভোগালী বিহুৰ ওলগ যাচিছোঁ আৰু লগতে বাই আৰু ছাবস্ক্ৰাইব কৰিব মোৰ ইউটিউব চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু কেনেকুৱা হৈছে জনাব বাই